মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'ত বহুত ফল-মূল আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিছোঁ। এই ভিডিঅ'ত আপেল সম্পৰ্কে জানিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম পোহৰ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপেল অতি জনপ্ৰিয় আৰু পুষ্টিকৰ ফল। এই ফলটো বিশ্বৰ সকলো দেশত উৎপাদন হয়। পৃথিৱীৰ প্ৰথম আপেল উৎপাদন কাজাখস্তানৰ তিয়ানশ্বান পৰ্বতমালা অঞ্চলত কৰা হৈছিল। সকলো বয়সৰ মানুহে সহজে খাব পাৰে। আপেল সাধাৰণতে ৰঙা, সেউজীয়া বা হালধীয়া ৰঙৰ হয় আৰু ইয়াৰ সোৱাদ মিঠা। আপেলত ভিটামিন চি, ফাইবাৰ, আইৰণ আৰু বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে। এই পুষ্টিসমূহে মানুহৰ দেহ সুস্থ আৰু শক্তিশালী ৰাখে। নিয়মিত আপেল খালে পচন শক্তি বৃদ্ধি পায় আৰু কোষ্ঠকাঠিন্য দূৰ হয়। লগতে হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ আপেল অতি উপকাৰী। চিকিৎসকসকলে প্ৰায়ে কয়, দিনত এটা আপেল খালে ডাক্তৰৰ প্ৰয়োজন নপৰে। ইয়াৰ অৰ্থ হৈছে আপেল খালে বহু ৰোগৰ পৰা বাচি থকা যায়। আপেল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। দেহৰ ওজন নিয়ন্ত্ৰণতো সহায় কৰে। আপেলৰ বৈজ্ঞানিক নাম মালুচ ডোমেষ্টিকা। আপেল কেঁচাকৈ খাব পাৰি। আকৌ ইয়াৰ পৰা জুচ, জেম, কেক আদি বহু খাদ্য তৈয়াৰ কৰা হয়। এইদৰে আপেল কেৱল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। শেষত ক'ব পাৰি যে আপেল এটা অতি উপকাৰী ফল। সেয়েহে আমি সকলোৱে দৈনিক খাদ্য তালিকাত আপেল অন্তৰ্ভুক্ত কৰা উচিত। আপেলৰ তথ্যসমূহ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।